হে গাইজ বিয়া পাতিবলৈ সপোন দেখি আছে নেকি? তেনেহ'লে চাই লওক 2021 কইনাবিলাক ষ্টাৰ্ট। ये कोई रंडी खा रहा है, ये कोई रंडी खा रहा है। বিয়াখন পাতি লোৱাৰ আগত যে এবাৰ ভালকৈ চাই ল'ব ল'ৰা নে ছোৱালী। এনে বিয়া নাপাতিব দে, এনে বিয়া কেতিয়াও নাপাতিব। रुको जरा सबर करो। আপোনালোকে নিশ্চয় জানে যে বিয়া বাৰী এখনৰ ডিজে ছেটৰ প্ৰয়োজন আছে। ইমান ধুনীয়া ডিজে ছেট কেতিয়াও দেখা নাই বে, কেতিয়াও দেখা নাই। গেৰাণ্টি দি কৈ আছো, মই আনি আছো, এতিয়া চাই থাকিব। This is for you. कौन है ये लोग, कहां से आते हैं? ফ্ৰীতে আৰু এটা গিফ্ট আছে, চাই ল'ব। পইচা নালাগে বে, এইটো ফ্ৰী। ডিজে ছেটৰ লগত এইটো ফ্ৰী, বেংক পাৰ্টি লাগিব নহয়। তেনেহ'লে চাই লওক। ओ भाई मारो, मुझे मारो मारो। ভয়ংকৰ এনেকুৱা গান গাইছে বে, এতিয়া মৰা মানুহ জীয়াই উঠিব। 1 মিনিটৰ সময় নালাগে, এতিয়া মৰা মানুহ জীয়াই উঠিবলৈ, কিন্তু এনেকুৱা গান গাব লাগিব। This is for you. ओ साहिबा, ओ साहिबा। উলি বাবা উলি উলি উলি, নজৰ লাগে বেঞ্চত, নজৰ লাগি আছে তোমাক নেকি? কেলা ইমান ডাঙৰ হৈছে, কেলা সৰু পোৱালি নিচিনাকৈ মানে এক্টিং কৰি আছে। ইছ বেঞ্চত নাদেখোঁ আৰু, মই দেখিব মোৰ একো মন নাই, মই নেদেখোঁ। रुको जरा सबर करो। बोला धक्का बुक्की नहीं करने का, आराम से लेने का। हाँ साथ पाउडर दे मन पाला 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 पाले। ये बहन चो सारे मिलके हमको पागल बना रहे हैं, मादर चोत के बच्चे। প্ৰেমততো আমিও ধোকা খাইছোঁ, কিন্তু প্ৰেমত ধোকা খাই কিনে এনেকুৱা অৱস্থা কেতিয়াও দেখা নাই বে। চাই লওক আপুনি এবাৰ। ओ साहिबा, ओ साहिबा। কিবা এটাতো শিকিলোঁ ভাই, কিবা এটাতো শিকিলোঁ দেখি কিনে। কোনোবাক ভাল লাগিলে নকওঁ, আগতে ধোকা খাইছোঁ কেলা, ভালো নকওঁ ভাল লাগিলে, নহ'লে পাগল হৈ যাম। নকওঁ বে, নকওঁ। বিয়াৰ পিছত ন এনেকুৱা মাইকী হ'লে কেনেকুৱা হ'ব চাই লওক। हमें बिल्कुल पसंद नहीं है क्या आप इस तरह के कपड़े पहने। तुम कौन हो मुझे ये बताने वाले कि मैं क्या पहनूं क्या नहीं? रुको जरा। कौन हो तुम? हाँ, मेरी मर्जी है, मैं जो चाहूंगी मैं वही करूंगी और वही पहनूंगी, समझे? ये कोई रंडी खा रहा है। वाव सेक्सी गाल। गाल ने बॉय बे जिकेन हक साबे साले हर कोई उसकी गांड मारते हैं, लगता है ऐसी। बॉय है ना गर्ल है पता नहीं, ऐसे ऐसे कमर हिला रहा है, लगता है वो भी उसके अलावा कोई सेक्सी है ही नहीं। 2021 का কালা চুদিতে সরি খুশিতে চুদিৰ বাই হ'ল গেলা। চ' গাইজ মই এনেই ফূৰ্তি কৰিবলৈ আৰু ভিডিঅ'বিলাক ৰ'ষ্ট কৰোঁ, কোনোবাৰ মনত বেয়া লাগিলে মাফ কৰি দিব আৰু। চ' ছাবস্ক্ৰাইব লাইক কৰিব প্লিজ।